হেলমেটটো লগাই ল'লোঁ আৰু ইফালে ছেফটি হৈ গ'ল আৰু এতিয়া মানে গৈ আছোঁ এখন ঠাইত যিখন ঠাইত আজি আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাম তো অলপ কোনখিনি ঠাই আৰু কেনেকৈ এক্সপ্ল'ৰ কৰিম সেই গোটেইখিনি চাবৰ কাৰণে ভিডিঅ' পুৰাব তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। নেশ্যনেল হাইৱেটো যদি আপোনালোকে চলাফুৰা কৰিছে আৰু যদি সন্মুখত এনেকুৱা দেখা পাইছে ক'ৰবাত মানে ক্ৰচিং আছে তেনেহ'লে সেই ক্ৰচিংবিলাকত আপোনালোকে গাড়ীখিনি অলপ লাহে ধীৰে চলাব, কাৰণ এই ক্ৰচিংবিলাকত হঠাৎ সেই ৰাস্তাৰ পৰা এই ৰাস্তাত মানে ক্ৰচিং হয়, তেনে ক্ৰচিঙৰ সময়ত যদি আপুনি স্পীডত থাকে তেনেহ'লে হয়তো আপোনাৰ কিবা দুৰ্ঘটনা হ'ব পাৰে। গতিকে নেশ্যনেল হাইৱেত বিশেষকৈ ক্ৰচিং য'ত আছে তাতে আপুনি সদায় গাড়ীখন লাহি চলাব। জাকাৰিয়া মোক ইমান সময়ৰ পৰা ৱেইটিং কৰি আছিল, ইফালে আকৌ আছে স্বাধীন ৱেইট কৰিলে আৰু এতিয়া আমি আহি পাই গ'লো। বৰ্তমানে আমি ক'ত গৈ আছোঁ মানে আজি ফালি দিম, যি কৰিম মানে সেই এক্সপ্ল'ৰ কৰিম যেতিয়া। তো বলক আজি হৈ গ'লো 3টা 1, এতিয়া আমাৰ আজিৰ যিটো গন্তব্যস্থান লক্ষ্যস্থান সেই ঠাইলৈ গৈ থাকোঁ। মালটোত প্ৰথমতে কিবা এটা ভৰাব লাগিব, কাৰণ মালটো যিহেতু যদি মাল নাখায় আকৌ ই চব নচলে, গতিকে মালটোত অলপ ভৰাইলোঁ আৰু কিমান ভৰাম এই 200 টকাৰ মালটোত 200 টকাৰ ভৰাইলোঁ, কাৰণ 200 টকা নভৰালে ই আকৌ আগত গৈ মোক ডিষ্টাৰ্ব দিব। আৰু 200 টকাৰ মাল ভৰাই লৈছে চাব পাৰে। নগাঁও বাইপাছ মানে যিটো বাইপাছ হয়, সেই বাইপাছৰ পৰা যদি আপুনি গুৱাহাটী যাব বিচাৰে, তেজপুৰ যাব বিচাৰে, ডিব্ৰুগড় যাব বিচাৰে বা আপুনি য'তে যাব বিচাৰে, যদি এইখিনিত আহে ইয়াৰ পৰা আপুনি সদায় গাড়ী পাব। আৰু আমি বাইপাছত এতিয়া পাই গৈছোঁ আৰু আমি ইয়াৰ পৰা গৈ আছোঁ ক'ত মানে কৈ দিওঁ, ইয়াৰ পৰা আমি গৈ আছোঁ হিন্দু ধৰ্মাৱলম্বীসকল যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ সেইসকলৰ এক আস্থাৰ স্থলী নগাঁৱত আছে, যিখন আস্থাৰ স্থলী নগাঁৱত মানে এই কেইদিনত মুকলি কৰা হৈছে। আৰু সেই আস্থাৰ স্থলী যিখন হয় সেই আস্থাৰ স্থলীখনত আমি গৈ আছোঁ। সেই আস্থাৰ স্থলীত হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকলৰ আস্থাৰ স্থলীখনত কি বস্তু আছে গোটেইখিনি আজি আমি দেখাৰ চেষ্টা কৰিম। তো আমাৰ ব্লগৰ মাধ্যমত এক্সপ্ল'ৰ কৰি দেখাবলৈ আহিছোঁ। আমি বৰ্তমানে আহি উপস্থিত আছোঁ গোসাইগাঁও, আৰু গোসাইগাঁৱৰ পিছফালে আপোনালোকে দেখা পাব এইমাত্ৰ ভগৱান শিৱৰ সান্নিধ্য লাভৰ কাৰণে স্থাপন হোৱা মহামৃত্যুঞ্জয় মন্দিৰৰ সামগ্ৰিক পৰিৱেশ। তো বলক ভিউৱাৰ্ছ, একেবাৰে ফাইনেলি উপস্থিত হৈ গ'লোঁ মহামৃত্যুঞ্জয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত। আৰু পিছফালে আপোনালোকে দেখা পাইছে মহামৃত্যুঞ্জয়ৰ অৰ্থাৎ ভগৱান শিৱৰ সান্নিধ্য লাভৰ উদ্দেশ্যে গোসাইগাঁও স্থাপন হৈছিলে এখন মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এই মন্দিৰৰ সামগ্ৰিক যিটো পৰিৱেশ সেইটো পৰিৱেশ আমাৰ কেমেৰাত দেখুৱাই আছোঁ। পিছফালে চাব পাৰিছে আমি সোমাই গ'লোঁ এয়া মন্দিৰৰ প্ৰৱেশ দ্বাৰত, আৰু পিছফালে আপোনাৰ চাব পাৰিছে এয়া। আৰু আমি লাহে লাহেকৈ এখোজ দুখোজকৈ লাহে লাহে আহি মন্দিৰৰ ওপৰৰ যিটো অংশ সেইটো অংশত উপনীত হৈছোঁ। আৰু পিছফালে আপোনালোকে দেখা পাইছে বহুত ইয়াতে মানে পূজা অৰ্চনা কৰিবৰ কাৰণে ইয়াতে বিভিন্ন ঠাইৰ পৰা, নগাঁও জিলা নহয় বিভিন্ন জিলাৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে মানুহ আহে। আৰু এই মন্দিৰৰ সামগ্ৰিক পৰিৱেশ যিটো সেইটো আচলতে বৰ ধুনীয়া। দেখক এইখন ভাৰতবৰ্ষত হিন্দু মুছলিম জৈন খ্ৰীষ্টান প্ৰতিটো মানুহৰ মানে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ হেৰি আছে, বাক স্বাধীনতা আছে। আৰু সেই স্বাধীনতাত আমি আজি আপোনালোকে যিসকল আমাৰ অঞ্চলৰ বিশেষকৈ এইখন মন্দিৰৰ বিষয়ে জ্ঞাত নহয় বা মন্দিৰৰ বিষয়ে আপোনালোকে নাজানে, আজি আপোনালোকে জানক। শিৱৰ সান্নিধ্য লাভৰ কাৰণে বৰ্তমানলৈকে ক'ব পাৰিম অসমৰ ভিতৰত সবতকৈ ডাঙৰ শিৱৰ সান্নিধ্য লাভৰ কাৰণে যিখন মন্দিৰ স্থাপন হৈছে গোসাইগাঁৱত, আৰু সেইখন হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। আৰু বিভিন্ন ঠাইৰ পৰা ইয়াতে বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা ইয়াতে মানুহ আহিছে, পূজা অৰ্চনা চলি আছে। আৰু আমি আপোনালোকক ইয়াৰ মন্দিৰৰ যিটো পূজা অৰ্চনাৰ সময় যিটো হয় সেই সময়টো দেখুৱাই দিম, কাৰণ ইয়াতে এটা মন্দিৰৰ ৰুল ৰেগুলেশ্যন, সেই ৰুল ৰেগুলেশ্যন হিচাপে ইয়াতে এটা সময় বান্ধি দিয়া হৈছে যিটো সময়ত ইয়াত পূজা অৰ্চনা কৰিব পৰা যায়। তো চাওক না বন্ধুসকল, মানুহে চেষ্টা কৰিলে কি কৰিব নোৱাৰে, কিমান ডাঙৰ এখন শিৱৰ সান্নিধ্য লাভৰ উদ্দেশ্যে মন্দিৰ বনাই দিলে। এই অসমত হয়, বৰ্তমান অসমৰ ইতিহাসত বোধহয় প্ৰথমবাৰৰ কাৰণে হ'ব এইখন মন্দিৰ উৰিয়া গাঁৱত যিখন স্থাপন হৈছে মহাদেৱৰ
সান্নিধ্য লাভৰ উদ্দেশ্যে শ্ৰী শ্ৰী মৃত্যুঞ্জয় মন্দিৰ যিখন স্থাপন হৈছে আজি সেইখনৰ একেবাৰে বাকৰিত আমি হিন্দু ধৰ্মাৱলম্বী যিসকল ব্যক্তি এতিয়ালৈকে এইখন মন্দিৰত অহা নাই আহক, কাৰণ ইয়াতে পূজা অৰ্চনা কৰিবৰ কাৰণে বিভিন্ন টাইম টেবুল ৰখা হৈছে। আপুনি য'ৰ পৰা নাহক কিয় অসমৰ বিভিন্ন ঠাইৰ পৰা এতিয়াও ইয়াতে বহুত মানুহ আছে আৰু আপুনি আহিব পাৰে। আজিৰ ব্লগটোৰ উদ্দেশ্য হ'ল কি এইখন মন্দিৰ ইয়াৰ আগতে হয়তো বেলেগ কোনোবাই বনাইছে ভিডিঅ' আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল যিসকলে আমাৰ লোকেল যিসকলে এতিয়ালৈকে মন্দিৰখনৰ বিষয়ে নাজানে আপোনালোকে আহক। নগাঁও আহিলে আপোনালোকে উৰিয়াগাঁও সোমাই উৰিয়াগাঁৱৰ পৰা ইফালে সোমালে আহি যাব ভিতৰত মন্দিৰৰ লোকেশ্যন দিয়া আছে। আৰু বিশেষকৈ ধৰ্মাৱলম্বী যিসকল হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকলে শিৱক বেছি ভাল পায় তেখেতসকলৰ কাৰণে এইখন মন্দিৰ। আৰু ইয়াতে এটা মন্দিৰখন ট্ৰাষ্ট চলাইছে আৰু চব পিছফালে কিমান ডাঙৰ ভাবিব নোৱাৰা কল্পনা কৰিব নোৱাৰা এখন মন্দিৰ বনাই দিলে। এইটো একমাত্ৰ সম্ভৱ হৈছে যে ভগৱানক ভাল পোৱাৰ উদ্দেশ্যে। তো আপোনালোকে যদি ভগৱানক ভাল পাইছে বা আপোনালোকে যদি ভগৱানক পূজা সেৱা অৰ্চনা কৰিব ইচ্ছা আছে তেনেহ'লে আহক এইখন মন্দিৰত মহামৃত্যুঞ্জয়ত আৰু আহি পূজা অৰ্চনা কৰক। তো ভিউৱাৰ্ছ, অৱশেষত মন্দিৰখনৰ সকলো সামগ্ৰিক পৰিৱেশ আমিও চালোঁ, আপোনালোকক দেখাব পাই ভাল লাগিল। আৰু এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আমি বিদায় ল'ব লাগিব, কাৰণ আমাৰ বেলেগ এটা প্ৰগ্ৰাম আছে আৰু সেই প্ৰগ্ৰামত যাম। মহামৃত্যুঞ্জয় মন্দিৰত আজি আপোনালোকৰ ভিডিঅ'টো যিখিনি ধৰিলোঁ সেইটো দেখি বা আপোনালোক দেখাবলৈ পাই কেনেকৈ লাগিল ক'ব নোৱাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাভ দিয়ক আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে ৱেইটিং কৰিব, কাৰণ আমি আপোনালোকৰ কাৰণে আকৌ লৈ আহিছোঁ নেক্সট ভিডিঅ'। তো এইখিনিৰ লগতে আজি আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা বিদায় গৈ আছোঁ। যোন য'ত আছে ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিছোঁ। বাই বাই।